আহিছোঁ আমি আজি বেকিৰ পাৰত আহিছোঁ। এয়া আছে গোটেইকেইটাই আমি বেকিৰ পাৰত আজি ফুৰিব আহিছোঁ এপাক। আৰু বেকিৰ পাৰত মানে হ'ল পাৰৰ পৰা যিটো ভিউ পোৱা যায় না একদম মজা ভিউ। তো চাই থাকিলে মানে হ'ল ইয়াতে আহিলে যেন ঘৰত যাবলৈহে মন নহ'ব। তো এতিয়া আমি বেকিৰ পাৰতে আছোঁ গোটেইকেইটাই। আৰু ইয়াতে বেঞ্চ আছে, এনেকৈ বহিলোঁ। অলপ বহি ইয়াতে মানে অলপ পাৰৰ কিছুমান দৃশ্য দেখাই আছোঁ। আৰু চাওক না পুৰা একদম একেলগে পানী হয়। আৰু মানে একেদিন বাৰিষা যিহেতু গতিকে পানী অলপ বাঢ়ি আছে নদীৰ। তো আৰু সেইখন হৈছে দলংখন, মানে হ'ল গাড়ী যাৱা। আৰু পৰিৱেশটো এবাৰ কিমান দূৰলৈকে মানে নদীখন গৈছে, একদম কিমান বিশাল হ'ব পাৰে বেকীখন। আমাৰ বহুত বিশাল বেকী হয়। আৰু চাওক আকাশখন আৰু পানী একদম মিলি গৈছে। তো মজা লাগিছে পৰিৱেশটো, ভিউটো চাওক না, আকাশে আৰু পানী পুৰা একদম মিলি গৈছে। তো চাওক ভিউটো মজা হৈছে একদম। আৰু আমি আহিছোঁ যোগেশ, জিন্তু আৰু দিব্য। তো যোগেশ কেনেকুৱা লাগিছে আহি এবাৰ? ভালে লাগিছে। আৰু বেকিৰ পাৰৰ ভিউ যিহেতু মজা একদমতো ভালে লাগে ইয়াতে আহি। আৰু ইয়াতে মানে আহিলে মানে যাবৰে মন নাযায়, এনেকুৱা এটা লাগে। আৰু ইয়াতে বহাৰ জেগা আছে ধুনীয়া কৰি, ইয়াতে বেঞ্চ আছে। আৰু এইখনে হৈছে বেকী, আৰু বেকীৰ পাৰতে আছোঁ আমি। এয়া আছে দিব্য মোবাইল টিপি। তো ভিউটো বহুত ভাল লাগিছে। আৰু জিন্তু কেনেকুৱা লাগিছে? ভালে একদম মজা। তো মজা লাগিছে আহি। আৰু 5:30মান বাজিলেহে যিহেতু, গতিকে ঘৰলৈ যাব লাগে। আৰু এপাক এনেকৈ ভিউটো দেখাই দি আছোঁ। এইখনে হৈছে বেকী। এতিয়া আমি ঘৰলৈ যাম, যিহেতু 5:30 বাজিল, গতিকে এতিয়া ঘৰলৈ যাওঁ। তো দেখাম দুটামান দৃশ্য যদি আৰু ল'ব পাৰোঁ, মানে কেনেকৈ খুন্দি পিনে দি মানে হ'ল বেকীত আহে মানে দেখাম আৰু।